গাইজ নমস্কাৰ গুড মৰ্ণিং মই মীনাশ্ৰীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মীনাছ ৱৰ্ল্ডত। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰ ব্লগ চাই আছে। আজি হ'ল মহালয়া, সকলোকে শুভ মহালয়াৰ শুভেচ্ছা জনালোঁ। আৰু আজি এতিয়া বাজিছে 5:15। মই উঠিলোঁ আৰু ভাবিছোঁ আজি অলপ বাহঁতো আহিছে তো ওলাই যাওঁ মহালয়া বুলি গাড়ীতে। তো আপোনালোককো দেখাওঁ, বহুত দিন হ'ল ব্লগ কৰা নাই, গতিকে চাই থাককচোন ক'ত ক'ত যাওঁ। গোখানি ৰেডি হৈছে মোৰ ভাগিন। যাবা তুমি? শুব যাবা? কোৱা ইয়াত গুড মৰ্ণিং বুলি কোৱা, গুড মৰ্ণিং। আৰু এয়া গাড়ীত মা, মই, বা, ভাগিন যোগীজনৰ ফালে গাড়ীতে ফুৰিলোঁ, খোজকঢ়া নাই। ক'ত যাবা তুমি? ফুফু যাবা। আৰু এয়া আগত ভাইটি আৰু ভিনদেউৱে গাড়ী চলাইছে। চব নামিছোঁ আমি অকণমান আমি ৰখি পেলাই ভিউটো চাইছোঁ দেই। কিবা ক এতিয়া আমি ঘৰ আহি পালোঁ, আহি পেলাই ড্ৰেছ চেঞ্জ কৰোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু এয়া ব্ৰেকফাষ্ট ৰেডি আমাৰ। এইটো পানী পিঠা হয়, এইটো ৰেচিপি মই আগতে মোৰ চেনেলত দি থৈছোঁ, আপোনালোকে ডেছক্ৰিপশ্যন বক্সতে চাব, মই দি থৈ দিম। এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া খাই কৰি কাম চাম কৰি বাচন চাচন ধুই কৰি এতিয়া অলপ বহিছোঁ। ইমান জোৰকৈ বতাহ বৰষুণ আহিলে ভিডিঅ' ভালকৈ কৰাই হোৱা নাই আজিৰ দিনটো। ভাবিছিলোঁ ভালকৈ ব্লগ এটা বনাম, আজি ছানডেও হয় আৰু মহালয়াৰ ব্লগটো আজি বোলো শেষ কৰিম, কিন্তু ব্লগ কৰা ভালকৈ হোৱাই নাই, বৰষুণটোৱে চব চেছ কৰি দিছে। আৰু এতিয়া মানে মোৰ ডিউটি হ'ল, ভাবিছিলোঁ অলপ ৰেষ্ট কৰিম, কিন্তু ডিউটি আছে। বা মানে আৰু বায়ে ভিনদেউক থ'ব গৈছে, মানে ভিনদেউ আজি গুৱাহাটীত যাবগৈ, তাত ভিনদেউক থ'ব গৈছে। তাইক এতিয়া ধুনু মানে মোৰ ভাগিনজনীক এতিয়া দায়িত্ব মোৰ, তাইক অলপ চাব লাগিব। তাইক চাব দৰকাৰ নাই বাৰু, তাই মোবাইলতে ব্যস্ত, কিন্তু যদি মোবাইলৰ পৰা অলপ ওলাই আহি পেলাই যদি আহে তেতিয়া আকৌ আৰু ভিনদেউক বিচাৰিব। কিন্তু এতিয়া মই সেইকাৰণে তাইকে চাওঁগৈ, তাৰপিছত অলপ চাই কৰি আপোনালোকক দেখাম বাৰু তাই কি কৰি আছে। তাই যে মোবাইলত ব্যস্ত, আপোনালোকক বাৰু অকণমান দেখাম তাইৰ ৰূপটো। আৰু বৰষুণ যাতে ভাল কৰিলে, আজি বতৰটো মানে বহুত ৰ'দ দিছিলে, কিন্তু বৰষুণ দিয়াৰ কাৰণে আমাৰ ঠাণ্ডা পৰি ভাল লাগিছে। এতিয়া মহালয়াৰ ফিলিংছ মানে পূজা ফিলিংছটো আহিছে। আপোনালোকৰ ফিলিংছ আহিছেনে নাই ক'বচোন। পূজা বুলি ক'লে চবৰে ভাল লাগে নহয় জানো? পূজা বুলি ক'লে চবৰে মন ফূৰ্তি, গা মানে ভাল লাগি থাকে। পূজা সৰুতে বেছি ভাল লাগিছে, কিন্তু এতিয়া ডাঙৰ হোৱাৰ লগে লগে অলপ মানে বেয়া লগা হৈছে। তথাপিও মানে কি ক'ম আৰু, অলপতো পূজা লাগিবই নহয় জানো? সেইকাৰণে বলকচোন চাওঁ। এয়া চাওক আমাৰ ছোৱালী মোবাইলত ব্যস্ত, মাক বাপেক যে নাই গমেই নাপায়। ধুনু মা পাপা ক'ত গ'ল? মাক বোলে হাগু কৰিব গৈছে। আৰু পাপা? পাপা বোলে অফিচ গ'ল, তাই গমেই নাপায়, দেখিছেনে? মোবাইলৰ ফুক এইজনী। তুমি তাৰ নামটো কৈ দিয়া, তোমাৰ নামটো কি? ধুনু তোমাৰ নামটো কি? তাইৰ নামটো ৰিভিকা দেৱী বোলে। নমস্কাৰ কৈছে, দেখিছেনে? ইমান মৰম লগা ছোৱালী আমাৰ, হয়নে? এফালে চোৱা। মা ক'ত গ'ল? মা ক'ত গ'ল গোসানী? হ'ব দিয়া।
আজিকালি ছোৱালী ঐ এইফালে উখানে আৰু উখানে দেখিছে মাতিলেও শুনা নাপায় এইবিলাক মানে মোবাইলৰ পোক ব'লা হামো দিবা ব'লা এয়া খং উঠিছে তাই এইফালে আহা ক'ত যোৱা ক'ত গৈছা হে ক'ত গৈছা অঁ ফুফু যোৱা কাৰ লগত অঁ বাই বাই মোলৈ কিবা এটা লৈ আহিবা দেই কি আনিবা অঁ ম'ম' আনিবা আৰু মেগী আৰু ম'ম' আনিবা বাই বাই চুমু এটা দিয়া অঁ বা এনেকৈ দিয়া অঁ বাই বাই দেই কিবা আনিবা দেই মোলৈ অঁ মা ক'ত গ'ল আছে মা ফুফু গ'ল নেকি নাই যোৱা বাই আহি পালে প্ৰতিদেৱক থৈ পেলাই একদম আহিছে বাইদেউ বৰষুণত ভিজি ভিজি এয়া ছোৱালী ৰখি আছে ধুন আহা ফুফু যাওঁ আহা উঠা 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 ফুফু আহা আহা এই ফুফু যাওঁ দেই তুমি থাকা দেই বাই আৰু এতিয়া সন্ধিয়া সময় গতিকে চাহ একাপ নোখোৱাকৈ কেনেকৈ থাকোঁ নহয় জানো এতিয়া চাহ বনালোঁ চাহ খাম এতিয়া গতিকে সন্ধিয়া সময়ত চাহ কাম নোখোৱাকৈ কেনেকৈ থাকোঁ নহয় জানো এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া সকলোবোৰ নটিফিকেশ্যন আপোনালোকে পায় আজিলৈ আহিছোঁ গুড নাইট বাই বাই লাভ ইউ অল বাই বাই